তো বন্ধুসকল আজি গৈ আছোঁ গাঁৱলৈ বিহু খাবলৈ আৰু গাঁৱত গৈ আপোনালোকক দেখাম গাঁৱৰ ঘৰত কি আছে। আগতে টিকটক পুৰা বনাইছিলে এই টিকটক ষ্টাৰ এইফালে হাই কৈ দে। আগতে টিকটক থাকোঁতে পুৰা টিকটকত ধৰি ফেমাছ আছিলে, কিন্তু এতিয়াতো টিকটক নাই, গতিকে এইটো ইউটিউব কৰিব নোৱাৰে, গতিকে মন চন মাৰি মেলি বহি আছে আৰু আনি থৈ দিছে নে কি কওঁ। হাই কৈ দিয়া, হাই 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 হাই। এইটো ভঁৰাল, এইটো গঁৰাল, ওপৰত ভঁৰাল তলত গঁৰাল ন। তো পথাৰৰ মাজত সৰু সুৰীয়াকৈ এইটো এটা পুখুৰী আছে। কেতিয়াবা সৰু সুৰীয়াত মাছ পোৱা যায় আৰু কেইটামান, আগৰ নিচিনা নাই, এতিয়া পানী শুকাই গ'ল। এইফালে আম গছো আছে, আম ফুলি আছে। আম ফুলিলে বান পথাৰে আনে ধান। গাঁৱৰ মহিলাসকলে এতিয়া বিহু মাৰিব আহিছে, তাকে আপোনালোকক দেখাওঁ বলক। বহুত জোৰ ভোক লাগিছে, গতিকে ভাত দুটামান খাই লওঁ, তাৰপিছত আপোনালোকক আৰু দেখুৱাই আছোঁ। ভাত মুঠি খাই তামোলখন মকাই চুবাই লৈছোঁ, তাৰপিছতে বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ, ঠিক আছে। তো ফ্ৰেণ্ডছ চাই লওক আমাৰ গাঁৱৰ পৰিৱেশ, এইবোৰ লাগি আছে আপোনালোকৰ জাহাজী কল লাগি আছে এইটো, ঠিক আছে। আৰু কি আছে আপোনালোকক দেখাই দিছোঁ। এই অকল কুঁহিয়াৰ, এইবোৰ অকল কুঁহিয়াৰ আৰু দেখুৱাই আছোঁ আপোনালোকক, ঠিক আছে। পাণ, নেমু, এইজোপাত ফুলিছে আৰু লাগিব, ঠিক আছে। আৰু দেখুৱাই আছোঁ বলক, আৰু দেখুৱাই আছোঁ। তাৰপিছতে এইফালে লাগি আছে ভোট জলকীয়া পুলি কেইটামান লগোৱা আছে। এইটো এটা দুটা ভোট জলকীয়া লাগিছে, সৰু লাগিছে আৰু পকা নাই। সেইখিনি খৰি ঠাণ্ডা দিনত বহুত দৰকাৰ হয় গৰম পানী কৰিবৰ কাৰণে। এইটো ভীমকল, এইটো সচলে, য়েছ, জাতিলাও মজা। এইজোপা টেঙা মৰা আকৌ এইটো হৈ গ'ল টেঙা মৰা, টেঙা হোৱা নাই, ঠিক আছে। এইফালে ডাং দিয়া আছে আৰু ডাঙত আছে ডাংবডি, এই হৈ গ'ল আপোনালোকৰ ডাংবডি, ঠিক আছে। তো ডাংবডিটো কেঁচাও খাব পাৰি, মজা। এইটো গ'ল জলকীয়া, এইটো কি জলকীয়া হ'ল, কি জলকীয়া বুলি কয়? হা, মেম মানে চাহাবৰ ঘৈণীয়েক, অঁ মেম জলকীয়া। এইজোপা হ'ল ডিমৌ পাত, সকামত ব্যৱহাৰ হয়। কলগছ কলপাত নাথাকিলে তেতিয়া কলপাতৰ সলনি ডিমৌ পাতো ব্যৱহাৰ হয় প্ৰসাদৰ বাবে, ঠিক আছে। চাই পেলাই চা কি হ'ল, হাই কৈ দে। এইটো চিনি পাইছেনে? এইটো হৈছে কপৌ পাহিটোৰে খোপাত ইমান ধুনীয়া যে লাগে। তো বিহু খাওঁতে ৰাতিয়ে হ'ল, গতিকে যিমানটো পাৰোঁ দেখালোঁ আৰু আপোনালোকক। এনেই থুলমূল এনে সৰু এটা ব্লগ বনালোঁ, গতিকে যদি ব্লগটো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।